সাহিত্যপ্ৰেমীয়ে পাহৰি পেলালে নেকি পূবালীক? নতুন প্ৰজন্মই জানেনে পূবালীৰ কথা? হয়তো সাহিত্য সমাজত পূবালী এতিয়া স্মৃতিগৰাহত। 1992 চনতে আত্মপ্ৰকাশ কৰা GL পাব্লিকেশ্যনৰ এসময়ৰ অনবদ্য মহিলা মাহেকীয়া আলোচনী পূবালী হয়তো সাহিত্যপ্ৰেমীয়ে এতিয়া পাহৰি পেলাইছে। পৰিচালন সম্পাদক GL আগৰৱালা, প্ৰধান সম্পাদক পেনী মাধৱ, সহযোগী লীলা দেৱীৰ দ্বাৰা এটা গৌৰৱময় অধ্যায় এসময়ত পূবালীয়ে পাৰ কৰিছিল। স্বনামধন্য লেখকসকলৰ লেখনিৰে সমৃদ্ধ আছিল পূবালী। সুন্দৰ বেটুপাতেৰে সুন্দৰ হৈ পৰিছিল পূবালী। পিছতকৈ সম্পাদক মুকুল কলিতাৰ হাততো পূবালীয়ে এক মৰ্যাদা লাভ কৰিছিল। সাহিত্যৰ এই সফল জয়যাত্ৰাত সহায় কৰিছিল এসময়ত পূবালীয়ে। বৰ্তমান পূবালীৰ অস্তিত্ব নহ'লেও পূবালীক আমি পাহৰিব নোৱাৰোঁ। জীৱনৰ প্ৰথমটো গল্প শীতৰ অন্তত প্ৰকাশ কৰি 1993 চনতে পূবালীয়ে আমাক এক সুন্দৰ উপহাৰ দিছিল, ধন্য কৰিছিল আমাক, যাৰ সবল হাতত ধৰি আজিও আমি কলম এৰা নাই। ধন্যবাদ পূবালী, আমাৰ মৰমৰ পূবালী। সাহিত্যপ্ৰেমীয়ে যদিও পূবালীক পাহৰি পেলাইছে, পূবালীৰ অস্তিত্ব কেতিয়াও পাহৰি পেলাব নোৱাৰে। পূবালী আমি আমাৰ মনত সদায় জীয়াই ৰাখিব লাগিব। যদিও বিভিন্ন আলোচনীয়ে এতিয়া বজাৰত ভিৰ কৰিছে, বিভিন্ন আলোচনী আহিছে আৰু গৈছে, কিন্তু পূবালীৰ অস্তিত্ব এতিয়াও যিসকল লেখকে পূবালীক এসময়ত লিখিছিল সেইসকলৰ বুকুত পূবালীয়ে বিৰাজ কৰি আছে। সম্পাদক পেনী মাধৱৰ এক আধুনিক চিন্তা চৰ্চা আৰু কৰ্মৰ শৈলীয়ে যি পূবালীক নতুনত্ব প্ৰকাশ কৰিছিল, এতিয়ালৈ পূবালীক তেনেকুৱা ফেৰ মাৰিব পৰা মেগাজিন বোধহয় বহুত কমেই আছে। অসমীয়া সাহিত্যৰ বাবে পূবালী এক মহিলা আলোচনী হিচাপে বাটকটীয়া বুলি আমি ক'ব পাৰোঁ। গতিকে পূবালীৰ অস্তিত্ব আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। নতুনসকলেও এবাৰ পূবালীৰ সংখ্যা কিছুমান বিচাৰক, পঢ়ক, কি লিখিছিল, কোনে কেনেকৈ ওলাইছিল সেইখন সেই সময়ত সকলো জানক। আহকচোন আমি কেইটামান খণ্ড পূবালীৰ চাওঁ। ধন্যবাদ।